Hello, welcome back to my channel Rumi's World. আজি মই ব্লগ লৈ আহা নাই আজি মই এটা বস্তু বনাম মানে আজি মই এটা ৰেচিপি লৈ আনিছো আৰু মই যেটো ৰেচিপি বনাম হেতু সকলোৱে ভাল পায় মইটো বহুত ভাল পাওঁ তেনেহলে বলক বেছি কথা নকওঁ ভিডিওটো ষ্টাৰ্ট কৰো আৰু সম্পূৰ্ণকৈ চাব তেতিয়া ভালকৈ বুজি পাব সকলোৱে বনাব জানে হেতু বস্তু তেনেহলে বলক মই আজি কি বনাম দেখাই আছো আৰু আজি মই বনাম pork অসমতো pork ভাল নোপোৱা মানুহ কোনো নাই মই জনাত আৰু বিশেষকৈ মইতো বহুত ভাল পাওঁ মোৰ ফেভাৰিট হয় কিন্তু ইমান নাখাওঁ বেছিকালে হকত হৈ যোৱাৰ ভয় সেইকাৰণে মাজে মাজে খাওঁ আৰু কোনে কোনে ভাল পায় বাৰু আৰু যদি কাৰোবাৰ দেখি খাবলৈ মন গৈছে তেতিয়ালে আহি যাব পাৰে আৰু এতিয়া মই কেনেকেনো বনাওঁ তেতিয়ালে সকলোৱে চাই থাকক এতিয়া মই কেৰাহীত তেল দিছো তেলটো বেছি নালাগে যেহেতুকে গাহৰি মাংস তেল থাকে তাৰ পাছত মই দুখিলা তেজপাত আদা নহৰু পেষ্ট দি পেলাই ভালদৰে লৰাই লৈছো আৰু মই ভিডিওটো অলপ ফাষ্ট কৰি থৈছো নহলে বহুত দীঘলীয়া হৈ যাব আপোনালোকে চাই আমনি পাব আৰু ইয়াৰ পাছত মই কাটি থোৱা পিয়াজখিনি দিলো আৰু পিয়াজখিনিও ভালদৰে আদা নহৰু পেষ্টখিনিৰ সৈতে ভালকৈ মিক্স কৰি এনেদৰে লৰাই ভাজি ললো এতিয়া মই ঢাকনি মাৰি থলো তাৰ পাছত মই ঢাকনখন অতৰাই অলপ ভাজি দিছো ঢাকনি মাৰি থলে ভালদৰে সিজি যায় আৰু কম সময়তে হয় সেইবাবে তেনেদৰে ভাজিলে ভাল হয় ইয়াৰ পাছত মই ৰেড চিলি পাউডাৰ আৰু গৰম মছলা ধনিয়া মানে মিক্স অলপ মই পাউডাৰ দি দিছো মিক্স কৰি দিছো গৰম মছলা ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ আৰু ইয়াৰ পাছত মই কাটি থোৱা কেঁচা জলকীয়া মই মিহি মিহি কৰি দিছো আপোনালোকে ফালি ফালিও দিব পাৰে মই এনেকেই খাই ভাল পাওঁ আৰু জ্বলাৰ যেটো মানে ফ্লেভাৰ হেতু ভালকে আহি যায় তৰকাৰীখনত সো মই এনেকেই দি দিছো তাৰ পাছত মই ভালদৰে মিক্স কৰি অলপ সময় ভাজিম আৰু ইয়াৰ পাছত মই কাটি থোৱা মিডিয়াম সাইজত আলু দিছো মই বেছি আলু দিয়া নাই 3টা আলু দিছো ভালদৰে ভাজিব লাগিব আৰু ইয়াৰ পাছত মই ঢাকনিখন লগাই দিলো আৰু এয়া চাওক আলু মছলা গোটেইখিনি একেলগে মিক্স হৈ গৈছে ধুনীয়াকৈ আৰু ভালকৈ তল ওপৰ কৰি এনেকৈ ভাজিলে মছলাখিনি ভালকৈ লাগি ধৰিব আৰু খাবলৈ সোৱাদ হ'ব আৰু ঢাকনিখন মই লগাই দিলো ইয়াৰ পাছত মই আকৌ ঢাকনিখন উঠাই অলপ সময় লৰাই দিম আৰু এতিয়া আমাৰ ইয়া পিয়াজ আদা নহৰু হৈছে তাৰ কাৰণে আমি এতিয়া দি দিছো গাহৰি মাংসখিনি আৰু গাহৰি মাংসখিনিও মই এনেদৰে ভালকৈ লৰাই মছলাখিনি ভাজি থৈছো আৰু এনেকৈ অলপ সময় ভাজাৰ পাছত মই ঢাকনিখন লগাই দিলো আৰু এয়া ঢাকনি অতৰাই দেখিছে ভালকৈ গোটেই মছলাখিনি ভাজ খাইছে আৰু এতিয়া মই ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিছো মই মিহি মিহিকৈ কাটি লৈছো তেতিয়া সোনকালে সিজিব আৰু এনেকৈ অলপ সময় লৰাই দিয়াৰ পাছত মই পুনৰ আকৌ ঢাকনিখন লগাই দিম আৰু এনেও মানে মই ভাপতে বনাইছো ঢাকি ঢাকি বনাইছো গেছটো মই সিমত দিছো আৰু মই ঢাকনি লগাই লগাই ভাজিছো তেতিয়া ইয়াৰ পৰা যেটো তেল ওলাব গাহৰি মাংসৰ তেল থাকে তেতিয়া তৰকাৰীখন খুব বেছি টেষ্টি হয় এয়া চাওক মাংসৰ পৰা তেল ওলোৱা আৰম্ভ হৈ গৈছে আৰু ইয়াতে মই এগিলাস পানী দিছো তৰকাৰীখন মই পনীয়া নকৰো সেইবাবে মই এগিলাস দিছো আপোনালোকে জোখমতে নিজৰ অনুযায়ী দি ল'ব পাৰে আৰু 1 চামুচ গৰম মছলা দিছো একদম শেষত আৰু 1 চামুচ গৰম মছলা দিছো স্মেলটো ভাল আহিবৰ বাবে আৰু এয়া এতিয়া ঢাকি দিম মই মোৰ তৰকাৰীখন ৰেডি ইমান সময় মোৰ ভিডিওটো আপোনালোকে চালে আৰু মই বহুত সহজভাৱে বনালো আপোনালোকেও এনেকৈ বনাই খাব আৰু কেনেকুৱা লাগে মোৰ লগত শ্বেয়াৰ কৰিব তেনেহলে আজি ৰেচিপিটো মোৰ ইমানে সকলোৱে চালে বুলি মই আশা কৰিলো আৰু কেনেকুৱা লাগিছে কমেন্টত ক'ব নাপাহৰিব আজি ভিডিওটো মই ইয়াতে শেষ কৰিছো পুনৰ এটা নতুন ভিডিওত আকৌ লগ পাম তেতিয়ালে বাই বাই